এই চেনেলটো তৰফৰ পৰা আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু লৈ আনিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অলপো স্কিপ নকৰাকৈ চাই থাকিব। লগতে মোৰ এই চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। কৃষি আইন বাতিল কৰি কৃষকক সন্মান প্ৰদৰ্শন কৰক নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে। এই কটাক্ষ কৰিলে শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে। ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ২০২১ বৰ্ষৰ বাজেট অধিৱেশন। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই অধিৱেশন। ১৬ জানুৱাৰীত দিল্লীত ৮১টা স্থানত প্ৰদান কৰা হ'ব কৰোনাৰ ভেকচিন। এই ঘোষণা অৰবিন্দ কেজৰিৱালৰ। শীতৰ প্ৰকোপৰ সমান্তৰালকৈ দাঁত-কুঁৱলীৰ আচ্ছাদনত স্বাভাৱিক জীৱন-যাত্ৰাত প্ৰভাৱ পৰিলক্ষিত হৈছে ৰাজধানী নতুন দিল্লীত। দাঁত-কুঁৱলীৰ বাবে বিমান উৰণত বিলম্ব হোৱাৰ লগতে বাধাগ্ৰস্ত হৈছে যাতায়াত। ১৬ জানুৱাৰীৰ পৰা সমগ্ৰ দেশত আৰম্ভ হ'ব ক'ভিড ভেকচিনৰ প্ৰয়োগ। স্বাস্থ্যকৰ্মীসকলক প্ৰয়োগ কৰিবলগীয়া এই ভেকচিন কাৰ্যসূচী আৰম্ভ কৰিব স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰম্পৰা ৰক্ষা কৰি উচ্চতম ন্যায়ালয়ৰ বাধা নেওচি ব্ৰহ্মপুৰত ম'হ যুঁজ অনুষ্ঠিত হ'ল। গোমুঠা গাঁৱৰ পথাৰত ২৫ যোৰা ম'হৰ যুঁজ চলিল। নিশা দুটাকৈ স্থানত সংঘটিত হ'ল বিধ্বংসী অগ্নিকাণ্ড। লামডিং ৰেল ষ্টেচনৰ সমীপত এটা ৰখাই থোৱা ডবাত লাগিল জুই। বনৰীয়া ম'হৰ আক্ৰমণত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বনাথ ঘাটত। ২৯ জানুৱাৰীৰ পৰা ৮ এপ্ৰিললৈ সংসদৰ বাজেট অধিৱেশন। ২৯ জানুৱাৰীৰ পুৱা ১১ বজাত উভয় সংসদক উদ্দেশ্যি ৰাষ্ট্ৰপতিৰ অভিভাষণ। পুৱাতে মেজি জ্বলাই সকলোৰে মংগল কামনা প্ৰমোদ বড়োৰ। বিটিচি প্ৰধানজনে জন্মগাঁও সৌৰাগুৰিত ৰাজহুৱাভাৱে পালন কৰে ভোগালী উৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো ভোগালীৰ আনন্দ। আইফেল টাৱাৰ আৰ্হিত ভেলাঘৰ সাজি ফৰকাটিঙত বনভোজ ভাত। ভোগালী বিহুৰ উপলক্ষে ডিব্ৰুগড়ৰ বাসভৱনত মেজি জ্বলাই অগ্নি দেৱতাৰ আশীৰ্বাদ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৰপেটাৰ কলগুছিয়াত উলহ মালহেৰে ভোগালী বিহু পালন। কৰ্তব্যৰ মাজতে ভোগালী আনন্দ ল'লে কলকুছিয়াৰ আৰক্ষীয়ে। চৰকাৰৰ ভুলৰ বাবে ভোগৰ ভোগালী উদযাপন কৰিব পৰা নাই বহু অসমীয়াই, এই অভিযোগ আনিলে ৰিপুণ বৰাই। দেশৰ যাতায়াত ব্যৱস্থাত প্ৰথমবাৰৰ বাবে সংযোজন এয়াৰ টেক্সিৰ। চণ্ডীগড়ৰ পৰা হিছাৰলৈ আৰম্ভ এয়াৰ টেক্সি সেৱা। মিৰ্জাত খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ, ৬ যাত্ৰীৰ অৱস্থা সংকটজনক। ধুবুৰীত সক্ৰিয় গৰু ছিণ্ডিকেট চক্ৰ। গৌৰীপুৰ আৰক্ষীৰ অভিযানত জব্দ ১৭টাকৈ গৰু। বটদ্ৰৱাৰ নসত্ৰত হত্যাকাণ্ড। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। ন্যায়ালয়ৰ ৰায়ৰ পিছতেই উকা হৈ পৰিল হাজোৰ বুলবুলি চৰাই যুঁজৰ বাকৰি। বিগত ৫ বছৰ ধৰি বন্ধ হৈ আছে বুলবুলি চৰাই যুঁজ। পাঠশালা দিব্যাংগ শিশু গৃহত হিমন্ত বিশ্ব শৰ্মা। তপোবন শিশু গৃহক পূৰ্ণাংগ বিদ্যালয়লৈ উত্তৰণৰ আশ্বাস। মেজিৰ জুইয়ে বিটিআৰ অঞ্চলৰ সমস্যাসমূহ আঁতৰ কৰিব বিটিচি প্ৰধান প্ৰমোদ বড়ো। ৩-দিনীয়া ভ্ৰমণসূচীলৈ আজি ভাৰতৰ ৰাজধানী দিল্লীত উপস্থিত হৈছে নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী প্ৰদীপ কুমাৰ গোৱালি। অৱশেষত চীনৰ উহান প্ৰদেশত উপস্থিত হ'ল বিশ্ব স্বাস্থ্য সংস্থাৰ ১০জনীয়া বিশেষজ্ঞৰ দল। হোজাই দেৱস্থানত জঘন্য কাণ্ড। ৬৫ বছৰীয়া হৰপ্ৰীত দেৱনাথৰ কামনাৰ বলি এটি শিশু। খনৰ পাছত সিখন ৰাজ্যলৈ বিয়পিছে বাৰ্ড ফ্লু। দেশৰ ১০খন ৰাজ্যলৈ সংক্ৰমিত পক্ষীজ্বৰৰ। আজিলৈ ইনফৰমেশ্যনসমূহ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ লগতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'সমূহ দৈনিক পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। নহ'লে আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।